তদন্ত প্ৰক্ৰিয়া ভাল মতে চলি আছে আৰু এটা কথা যি ওলাই আছে যে SIT ছিংগাপুৰত কিয় যোৱা নাই বা কেতিয়া যাব এই ক্ষেত্ৰত মই আপোনালোকক এটা কথা ক্লিয়াৰ কৰিব বিচাৰো যে ছিংগাপুৰত ইনভেষ্টিগেশ্যন কৰিবলৈ এটা বিশেষ ব্যৱস্থা আছে যিহেতু এইটো এটা ফৰেন কাণ্ট্ৰি এখন দেশৰ আৰক্ষীয়ে আন এখন দেশৰ গৈ নিজাববীয়াকৈ কোনো তদন্ত কৰিব নোৱাৰে হেতু কোনোবা এখন দেশৰ পুলিচ ভাৰততো আহি কৰিব নোৱাৰে কাৰণ ভাৰতে এটো পাৰমিশন নিদিব বা ভাৰতৰ পুলিচ আমি গৈ এখন বিদেশী ৰাষ্ট্ৰত নিজাববীয়াকে তদন্ত কৰিব নোৱাৰো সেই কথাটো খুব ক্লিয়াৰলি ইন্টাৰনেশনাল ল বা ইন্টাৰনেশনাল ট্ৰিটিত উল্লেখ আছে নিজাববীয়াকে ছিংগাপুৰৰ পাৰমিশন নোহোৱাকে আমি ছিংগাপুৰ গৈ ইনভেষ্টিগেশ্যন কৰিব নোৱাৰো আমি তাৰ কাৰণে তেওঁলোকে আমাক ভিজা নিদিব আৰু আমি যদি নিজাববীয়াকে কিবা ধৰক টুৰিষ্ট ভিজা লৈ মনে মনে গৈ ইনভেষ্টিগেশ্যন কৰিব বিচাৰো সেইটো ইল্লিগেল হ'ব ছিংগাপুৰে সেইটো আমাক ভিজা ভায়োলেশ্যনৰ কাৰণে প্ৰসিকিউট কৰিব পাৰে তাৰোপৰি তেনেকে যদি আমি কিবা এটা এভিডেন্স তাৰ পৰা আনো আমাৰ কোৰ্টত হেতু এডমিসিবল নহব গতিকে মই যেটো কথা কলো যে ছিংগাপুৰত যিখিনি ইনভেষ্টিগেশ্যন কৰিব লাগিব হেতু আমি ছিংগাপুৰ পুলিচৰ দ্বাৰাহে কৰিব পাৰিম তেওঁলোকৰ সহযোগত কৰিব পাৰিম আৰু সেই সহযোগৰ কাৰণে যিখিনি মিউচুৱেল লিগেল এসিস্টেন্স ৰিকুৱেষ্ট ইতিমধ্যে গৈ আমাৰ ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচত গৈ পাইছে তেওঁলোকে বিবেচনা কৰি আমি তেওঁলোকৰ ভাৰতীয় হাই কমিশন যি আছে ছিংগাপুৰৰ তেওঁলোকৰ লগত আমি কনষ্টেন্টলি যোগাযোগত আছো আৰু আমি পাৰ্সু কৰি আছো আৰু ছিংগাপুৰত ইনভেষ্টিগেশ্যনটো কৰিবলৈ ছিংগাপুৰৰ আৰক্ষীৰ বা তেওঁলোকৰ যি কনসাৰ্ন এজেন্সি আছে তেওঁলোকৰ সহযোগ লাগিবই